হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছে নহয় ইমান ডাঙৰ বতাহ ধুমুহা আহিছে ৰাতিপুৱাই ক'বলৈ সীমা নাই আৰু বতাহৰ লগতো ক'লা মলা হৈ আহিছে বতৰটো। আই থিংক বৰষুণেই দিব চাগে। এয়া চাওকচোন, অকণমান পিছতে দেখিছোঁ পূৰা দপাল পিটা বৰষুণ, একদম ক'বই নালাগে। ইমান বৰষুণ দিছে নহয়, একো শুনাই নাপায়। আৰু তাৰ মাজতে মই ভাত বনাবলৈ আহিছোঁ। এয়া ভাতকেইটা বহাই লৈছোঁ আৰু এয়া দালি, এতিয়া ভাত কেৰেলা আলু চব দি দিছোঁ। আৰু মই বৰষুণটো অকণ এৰা দেখি শাক কেইডালমান ছিগি আনিলোঁ। ঘৰত আজি পাচলি নাছিলে, সেইকাৰণে এয়া ফ্ৰেছ লাও আগৰ ভাজি বনাম বোলো। ধুনীয়াকৈ বেলেগ একো দিয়া নাই, অকল শাকেই ভাজিছোঁ। এয়া তাৰপিছত ভাতকেইটা হৈ গ'ল, আমি ভাতকেইটা খাই লওঁ। সেয়া আলু ভাত কেৰেলা পিটিকাও বনাই লৈছোঁ শাকৰ ভাজিৰ লগত। আৰু ভাতকেইটা খাই আহি মানুহজনৰ পিঠিখন অকণ মালিচ কৰি দিলোঁ, কাৰণ পিঠিখন বিষাই আছে বুলি কৈছিলে। মানে ৰাজহাড়ডাল অলপ বিষ হৈ আছে, ডক্তৰকো দেখাইছে, ভাল পোৱা নাই। আৰু সেই মই তেল লগাই পূৰা মালিচ কৰি আছোঁ। আৰু ডক্তৰে ৰেকমেণ্ড কৰা অইলটো হ'ল এইটো। তাৰপিছত বোলে হাতটোও বিষালে, ৰাতি হাতটো পাক খাই আছিলে শুওঁতে, সেইকাৰণে বেণ্ডেজ মাৰি লৈছে। তাৰপিছতে আমাৰ দেউতাই নগাঁৱলৈ গ'ল, বজাৰ কৰিলে, বজাৰ কৰি আনি এইবোৰ মোক দিছে সামৰিবলৈ। তাৰপৰা বোলো কিবা এটা খাবলৈ মন গৈছে, সেইকাৰণে বোলো আলু এটাকে খাওঁ। আপোনালোকে খায়নে এনেকৈ মোৰ নিচিনা আলু? মই শাকখন দিব লৈছোঁ আৰু এয়া বইল কৰি লৈছোঁ। বইল কৰি খোৱাখিনি মানে মই নাখাওঁ, এয়া মাহঁতে খাব, সেইকাৰণে বইল কৰি দিছোঁ। মই কেঁচাই খাই ভাল পাওঁ, আৰু মানে কেঁচা হৈ থাকিলে মিঠাটো কমকৈ লাগে। আৰু আমি তাৰপিছত খাই বৈ অকণমান ওলাই গ'লোঁ, বোলো ফুৰিবলৈ যাওঁ, ঘৰতে কিমান সোমাই থাকিম। অকণমান ওলাই গ'লে মুডটো ফ্ৰেছ হয় ন, সেইকাৰণে বোলো অকণমান ওলাই যাওঁ। আবেলি সময়ত দুইটাই ওলাই কৰি ইয়াত ঘূৰি আহিছোঁ। আহোঁতে ঘৰলৈ বজাৰ কেইটামানো কৰি লৈ আহিছোঁ। তাৰপিছত বোলো চাহ একাপ খাওঁগৈ। চমোচা আনিছিলোঁ, চমোচাৰ লগত ধুনীয়াকৈ চাহ, লাল চাহ বনাই পেলাই খাইছোঁ। তাৰপৰা খাই পেলাই পাকঘৰলৈ আহিছোঁ। পাকঘৰত বোলো এতিয়া সন্ধিয়া হ'ল, ভাতো বনাবলৈ সময় হৈছে। প্ৰথমতে মই মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ, তাৰপিছত এপিচ এপিচকৈ গোটেইখিনি মাছ ভাজি ল'ম। মাছখিনি মানে একেলগে সৰহকৈ দিব নোৱাৰোঁ, কেৰাহীটো সৰু আছিলে। আৰু তাৰপিছত মাছ কেইপিচ ভাজি হৈ গ'ল কাৰণে মাছৰ কণী অকণমান আছিলে, কণীকণো প্ৰথমে ভাজিম, কাৰণ মানুহ আজি ভাত খোৱা 3টাহে, সেইকাৰণে বোলো অকণমান বেছি বনাই নাথাকোঁ। আৰু কণীকণ কম হোৱাৰ কাৰণে মই ভাত কেইটামানো দিম, মানে খাই বহুত টেষ্টি লাগিব কিন্তু দেই। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে মোৰ ট্ৰিপবোৰ, কাৰণ চবেই ভালো নাপায়, মই কিন্তু ভাল পাওঁ। আৰু সোৱাদ অনুসৰি দুইটাই নিমখ আৰু হালধি দুইটা দি দিম। এয়া লৰাই আছোঁ আৰু অলম'ষ্ট ভাজি হৈছেহি, আৰু সেইকাৰণে মই নমোৱাৰ আগে আগে ভাত কেইটামান দি দিছোঁ। ট্ৰিপ এইবোৰ মোৰ সৰহ হোৱা। তাৰপিছত সেই ভাতকেইটা দি পেলাই অলপ সময় ভাজিলোঁ। ভাজাৰ পিছতে মই এতিয়া নমাই থম, আৰু হৈ গৈছে প্ৰায়খিনি। এয়া নমাবলৈ লৈছোঁ, আৰু সেই প্লেটখনত নমাই পেলাই সেই কেৰাহীটোতে মই আকৌ তৰকাৰীখনো বহাই দিম। এয়া ভোল কাটি থৈছিলোঁ আলুৰ লগত, মাছে ভোলে বনাম বিলাহী দি পেলাই। সেইকাৰণে ভোলখিনি প্ৰথমতে ভাজি লওঁ, অকণমান ভাজি লোৱাৰ পিছত লৰাই লৈছোঁ প্ৰথমতে। তাৰপৰা সোৱাদ অনুসৰি হালধি আৰু নিমখ দুইটাই দি দিছোঁ। অকণমান নিমখ সৰহকৈ দিম, কাৰণ মই পানী অকণমানো দিম যে, সেইকাৰণে, কাৰণ টেঙাও থাকিব। আৰু এতিয়া অকণ ভাজি হোৱাৰ পিছতে বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনি দি পেলাই মই অকণ সময় ঢাকি থৈ দিম। সেয়া ঢাকাৰ পিছত চাওক, দাঙি চাইছোঁ, বিলাহীবিলাক অলপ গোটা গোটা হৈ আছে, সেইকাৰণে পূৰা থেতালি ভাঙি দিছোঁ। ভাঙি দিলেহে তেতিয়া খাই ভাল লাগে, গোটা হৈ থাকিলে মই বেয়া পাওঁ। এতিয়া গৰম পানী অকণ দি দিলোঁ, মাছখিনি উতলি থাকোঁতে দি দিছোঁ। এয়া আমাৰ বেছি সময় উতলাব নালাগে, আৰু হৈ গৈছে আৰু বেছি। তাৰপিছত আমাৰ ভাত খাবলৈ হৈ গ'ল। এয়া চব গোটাই লৈছোঁ, আৰু নেক্সট মিনি ব্লগত লগ পাম, বাই।